আজি ৰাতিপুৱাৰ পৰা বতৰটো সেমেকা, মানে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছিলে আৰু দুপৰীয়া বৰষুণটো এতিয়া এৰিছে। সেয়ে মই এতিয়া ভাইটিহঁতৰ ঘৰলৈ যাব ওলাইছো, মানে সি কি কৰি আছে তাকে এবাৰ চাই আহো যায়। এতিয়া মই মনে মনে ভাইটিৰ ওচৰলৈ যাম আৰু আপোনালোকে চাব দে সি কি কৰি আছে। দেখিছে তাক পুৰা আগত লেপটপ লৈ পুৰা অকলে অকলে লেপটপ চাই আছে। চাওকচোন বাৰু তাৰ মুখত এনেকে হাঁহি ফুটি উঠিছে। বলকচোন বাৰু চাওঁ কিনো চাই আছে সি ইমান হাঁহি উঠিবলগীয়া। আমাৰ মৰমৰ জুবিনদাৰ গান শুনি আছে, সেইবাবেহে তাৰ মুখত ইমান হাঁহি উঠি আছে। তাৰ পিছত ময়ো আহি বহি ললো ভাইটিৰ লগত জুবিনদাৰ গান শুনিবলৈ। তাৰ পিছত আকৌ কিছু সময় জুবিনদাৰ গান শুনি এতিয়া ওলাই লৈছো চিনেমা এখন চাবলৈ। আৰু চিনেমাখন চোৱা শেষ হ'ল আমাৰ এতিয়া, আৰু আমি দুটা এতিয়া বাহিৰলৈ অলপ ফুৰিবলৈ যাম, যিহেতু তেতিয়াৰ পৰা আমি চিনেমাই চাইছিলো। ভাইটি মানে খোজ কঢ়া অলপমান প্ৰব্লেম হয়, যিহেতু মানে এক্সিডেন্ট হওঁতে তাৰ ভৰিত দুখ পাইছিলে আৰু ভৰিত চিলাই পৰিছিলে। লগতে বলক আজি আপোনালোকক আৰু এটা নতুন বস্তু দেখুৱাও। মই পিছে এই ফুলটো আগতে দেখা নাছিলো, প্ৰথম দেখিছো। এইটো ৰজনীগন্ধা ফুল। তাৰ পিছত ভাইটি আৰু মই বাটে বাটে খোজ কাঢ়ি অলপ বতাহ খাই আহিলো। তাৰ পিছত ঘৰত আহি দেখিলো গুমুৱে একদম বিচনাৰ তলত পুৰা টোপনি মাৰি আছে। এইফালে মিতুৱে একদম পুৰা আৰু উৎপাত কৰি আছে। এতিয়া আকৌ ভাইটিয়ে মেডিচিন খাবলৈ লৈছে, যিহেতু তাৰ এতিয়া মেডিচিন খোৱা টাইম হৈছে। আপোনালোকে তাক আশীৰ্বাদ কৰিব, সি যাতে সোনকালে সুস্থ সবল হৈ উঠে আকৌ আগৰ দৰে।